वेलकम बैक टू माय चैनल। नमस्कार, मैं चैनिका आपनालोक सकलोके स्वागतम जनाइছো मोर चैनेलলৈ। আজি নিশ্চয় আপোনালোকে মোৰ এই ভিডিওটো ষ্টাৰ্টিংতে গম পাইছে মই কি ৰেচিপি আগবঢ়াব ওলাইছো। হয়, আজি মই আপোনালোকৰ আগলৈ এটা ভোট জলকীয়া আচাৰৰ ৰেচিপি আগবঢ়াইছো। আহকচোন চাও। তাৰ বাবে মই এনেকৈ লৈছো ভোট জলকীয়া পুৰা পকা লৈছো, অকমান মাজতে কেঁচাও আছে আৰু লগত লাগিব পাঁচ ফোৰণ আৰু এটা লাগিব গ্ৰাইণ্ডাৰ। আৰু ফাৰ্ষ্টতে এই ভোট জলকীয়াবিলাক এনেকৈ ভালকৈ এবাৰ মোহাৰি যদি লেতেৰা থাকে ধুই পেলাই ৰদাই ল'ব, অলপ পানী থাকিব নালাগে। দেন এই ঠাৰিবিলাক এৰাই ধুনীয়াকৈ গ্ৰাইণ্ডাৰত পিচি ল'ব লাগিব। তেতিয়া হাতত একো পুৰা চান্সো নাথাকে। মই দুবাৰ পিচিছোঁ কাৰণ যিহেতু এবাৰ নুজুৰিলে। সো এনেকৈ দেখিছেনে, এনেকৈ পিচি ল'ব। ইয়াতকৈ অলপ ডাঠকৈও থ'ব পাৰে, কিন্তু মোৰ অলপ মিহি হৈ গ'ল। কিন্তু মিহিকৈও হ'লেও একো প্ৰব্লেম নাই। খালি একেবাৰে কেয়াৰফুল হ'ব, ডাইৰেক্ট খুলিয়ে নাকৰ ওচৰত নল'ব, বহুত পুৰিব মানে হাঁচি আহে। সো এনেকৈ পেন এখন লৈছোঁ, মই ইয়াত অলপমান মিঠাতেল দিছোঁ। মই বহুত মিঠাতেলো নিদিওঁ, মন কৰিব আপোনালোকে। তেলখিনি গৰম হোৱাত মই বগা সৰিয়হ দিছোঁ, এনেকৈ হাফৰটোৱে এক হাফৰ দিছোঁ। ইয়াত সৰিয়হ বেছি দিলেই ভাল লাগে। সৰিয়হখিনি মই একো গুড়ি কৰি লোৱা নাই, ডাইৰেক্ট গোটা সৰিয়হই দি দিছোঁ, চফা যোনখিনি ৰাখি থোৱা আছিলে। তাৰপিছত মই ইয়াত লগতে দিম পাঁচফোৰণ। পাঁচফোৰণ মই এনেকৈ 1.5 চামুচ দিম। এয়া 1.5 চামুচ দিলোঁ। তাৰপিছত এইখিনি মিক্স কৰিম। আজি মই আচাৰটো বনাওঁতে একেবাৰে চিম্পল, একেবাৰে ইজিকৈ বনাম, কাৰণ ইয়াত বেছি ইনগ্ৰেডিয়েণ্টছো নিদিওঁ মই আজি। এইখিনি দি পেলাই অলপ সময় এনেকৈ গোটেইখিনি বস্তু ভাজ খাবলৈ দিম, সৰিয়হ আৰু পাঁচফোৰণটো। তাৰপিছত এইখিনি হৈ যোৱাত মই ইয়াত যোনখিনি মই পিচি ৰাখিছিলোঁ ভোট জলকীয়া, চাওকচোন কাৰ বাৰু এইখিনি দেখি মুখত পানী আহিছে। জানো চবৰে নাহে বাৰু, কিন্তু হ'লেও ভোট জলকীয়া ছিজনত যোনে যোনে খাই ভাল পায়, জ্বলা খাই ভাল পায়, তেওঁলোকৰ বাবে কিন্তু এই ৰেচিপিটো বহুত ডেলিচিয়াছ হয়। কিন্তু যোনে তো খাই বেয়া পায় আৰু ভয় কৰে জলকীয়ালৈ, সো তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে। তাৰপিছত ইয়াত মই নিজৰ জোখ অনুযায়ী হেৰি দি দিলোঁ, নিমখ দি দিছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব আপোনালোকে। এইখিনি দেখিলেনে এনেকুৱা হৈ যোৱা যেতিয়া ভাজ খাই যাব, এতিয়া মই ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ ইয়াত বেছি দিব লাগে, তেতিয়া ভাল লাগে। আপোনালোকে ভিনেগাৰৰ ঠাইত নেমু ৰসো দিব পাৰে, কিন্তু মন কৰিব নেমুৰ জিমবিলাক নিদিব, চেকি দিব যদি নেমু ৰস দিয়ে। তাৰপিছত এইখিনিত ধুনীয়াকৈ এটা উতল আহি শুকাই যাবলৈ দিব। এইখিনি দেখিছে উতল আহি গৈছে পূৰা, ইমানটোলৈকে ৰাখিব লাগে, পূৰা মুঠতে শুকাই যাব লাগে আৰু। ইমানটো দেখিছেনে? সো এইখিনি মোৰ হৈ গ'ল অলম'ষ্ট। আৰু এতিয়া মই গেছটো অফ কৰি এটা বাউলত উলিয়াই ল'ম। উলিয়াই এইখিনি এতিয়া মই ৰ'দত দিবলৈ যাম। এটা কাঢ়া ৰ'দত দিলেই হৈ যাব, বেছিকৈ দিব নালাগে। যদি ৰ'দটো কম থাকে দেন 2 দিন দি দিব। তাৰপিছত এটা এয়াৰটাইট কণ্টেইনাৰত সুমুৱাই আপোনালোকে ৰাখি দিব পাৰে, এইটো বহুত দিন যায়। আৰু এই আচাৰটো এনেকুৱা হয়, নৰ্মেলি আপোনালোকে কাটি পেলাই যোনটো বনায় ভোট জলকীয়া আচাৰ, তাতকৈ মানে বহুত জ্বলা হয়। সো যোনে যোনে জ্বলা বেয়া পায় বা খাব নোৱাৰে, তেওঁলোকৰ বাবে এইটো দূৰতে ৰখা ভাল। কিন্তু যোনে ভাল পায়, এইটো বহুত টেষ্টি হয়, মই বহুত ভাল পাওঁ। ইয়াৰ মানে একদম অকণমান ল'লেই হৈ যায়। আপোনালোকে এইটো ইচ্ছা কৰিলে আলু পিটিকা বনালে তাত দি খাব পাৰে, বা কিছুমান চব্জিটো আপোনালোকে বেলেগ জলকীয়া নিদি ইয়াৰ অকণমান দি দিলেই হৈ যায়। সো এইটো আপোনালোকে ভেৰাইটিজ মানে মাল্টিপাৰ্পাজ ইউজ কৰিব পাৰে। এইটো চচ নিচিনাও ইউজ কৰিব পাৰে, হট চিলি চচ তেনেকৈ। সো যোনে যোনে জ্বলা খাই ভাল পায়, তেওঁলোকৰ বাবে এইটো এটা ডেলিচিয়াছ ৰেচিপি হয়। আৰু যোনে কিন্তু বেয়া পায়, ভয় কৰে জ্বলালে, সো তেওঁলোকৰ বাবে এইটো বহুত ডেঞ্জাৰাছ হয়। সো তেওঁলোকে দূৰত থকাই বেটাৰ। আৰু এই ভিডিঅ'টো চাই আৰু এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিল, দেন প্লিজ এবাৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত যদি কোনোবা এতিয়াও নতুন আছে, দেন প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংক ইউ ফৰ ৱাচিং।